পাইছোঁ কোষ কিহেৰে গঠিত হয় আৰু কোষ আৱৰণৰ বিষয়ে। কোষ আচলতে এটা দ্ৰব্য বা এটা অংগৰে গঠিত নহয়। কোষ বহুকেইটা অংগ দ্ৰব্যৰ এটা সংগঠিত ৰূপ। আমি যেতিয়া পিঁয়াজৰ পাতল বগা বাকলিখনৰ যদি এটা পৰীক্ষা কৰি চাওঁ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত, তেতিয়া আমি স্পষ্টভাৱে তাৰ তিনিটা বৈশিষ্ট্য আমি দেখা পাওঁ। আৰু সেই বৈশিষ্ট্যকেইটা হ'ল, একেবাৰে বাহিৰৰ অংশটোত আমি কোষ আৱৰণখন দেখিবলৈ পাওঁ। ভিতৰত মাজৰ অংশত আমি দেখিবলৈ পাওঁ কোষ কেন্দ্ৰ, আৰু কোষ কেন্দ্ৰ আৰু কোষ আৱৰণখনৰ মাজৰ অংশখিনিক আমি কোষ পৰশ বুলি কওঁ। কোষ এটাৰ আটাইবোৰ আভ্যন্তৰীণ মানে ভিতৰৰ যিবিলাক কাম, আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু পৰিৱেশৰ লগত তাৰ যিমানবিলাক ঘটনা পৰিঘটনা বা প্ৰক্ৰিয়া জড়িত হৈ থাকে, এই তিনিটা বৈশিষ্ট্যৰ বাবেই সেইবোৰ সম্ভৱ হৈ উঠে। এতিয়া আমি আহোঁ কোষ আৱৰণ বা কোষাৱৰণখনৰ বিষয়ে। কোষাৱৰণখনে আমাৰ কোষটোক আগুৰি ৰাখে। কোষৰ যিবিলাক উপাংগ বা অংগাণু আছে, গোটেইবোৰক কোষ আৱৰণখনে আৱৰি ৰাখে। কোষাৱৰণখনে গোটেই কোষস্থ দ্ৰব্যবিলাকক আগুৰি ৰাখে। কোষ আৱৰণখনৰ এটা বৰ আচৰিত ধৰ্ম আছে। সিহঁতে কি কৰে, কিছুমান দ্ৰব্য বা কিছুমান বস্তুক তাৰ ভিতৰলৈ সোমাবলৈ দিয়ে আৰু কিছুমান বস্তুক তাৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে। কিছুমান যিবিলাক প্ৰয়োজনীয় বুলি ভাবে বা প্ৰয়োজনীয় বুলি ভবা হয়, তেনেবোৰ কিছুমান দ্ৰব্য কোষটোৰ ভিতৰলৈ সেই আৱৰণখনে সোমাবলৈ দিয়ে আৰু কিছুমান বস্তু সোমাবলৈ নিদিয়ে। সেইকাৰণে কোষ আৱৰণখনক চয়নাত্মক ভেদ্য আৱৰণ বুলিও কোৱা হয়। এতিয়া কথাটো হৈছে, এই কোষাৱৰণখনৰ মাজেৰে এই দ্ৰব্যবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কেনেকৈ কৰে, সঞ্চালন কেনেকৈ হয়, সেইটো দুটা প্ৰক্ৰিয়াৰ দ্বাৰা হয়। এটাক ব্যাপন বুলি কয় আৰু এটাক আকৃতি বুলি কয়। ব্যাপন প্ৰক্ৰিয়াটোত এনেকুৱা হয় যে উচ্চ ঘনত্ব বা বেছি ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে দ্ৰব্যবোৰে গতি কৰিব আৰম্ভ কৰে। যেনেদৰে পানী বৈ যায়, ওপৰৰ পৰা তললৈ যেনেকৈ বৈ আহে, ঠিক তেনেকুৱা এটা ঘটনা যে উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে নিজে নিজে যেতিয়া দ্ৰব্যবোৰৰ সঞ্চালন হয়, সেইটোকে কোৱা হয় ব্যাপন। আৰু আকৃতি এক প্ৰকাৰৰ ব্যাপনেই হয়, এটা বিশেষ ধৰণৰ ব্যাপন। যেতিয়া অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন ঘটে, সেইটোকে আমি আকৃতি বুলি কওঁ। উদাহৰণস্বৰূপে আমি কাৰ্বন ডাই অক্সাইডৰ সঞ্চালনৰ কথাটো ধৰিব পাৰোঁ। যেতিয়া বাহিৰৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কম হয় আৰু যদি সেইখিনি সময়ত কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা বেছি হয়, তেতিয়া কোষৰ ভিতৰৰ পৰা বাহিৰলৈ কাৰ্বন ডাই অক্সাইড স্বতঃস্ফূৰ্তভাৱে গুচি আহিব। আকৌ যদি আমাৰ বাহিৰৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হয় আৰু কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমি যায়, তেতিয়া বাহিৰৰ পৰা কাৰ্বন ডাই অক্সাইড স্বতঃস্ফূৰ্তভাৱে কোষৰ ভিতৰলৈ সোমাব। আৰু এইটো এটা ব্যাপনৰ উদাহৰণ হিচাপে আমি ধৰিব পাৰোঁ। এতিয়া আহোঁ কোষাৱৰণখনৰ গঠনৰ বিষয়ে। কোষাৱৰণখন কিছুমান নমনীয় জৈৱ অণু যেনে লিপিড, প্ৰটিন আদিৰ দ্বাৰা গঠিত হয়। নমনীয় মানে কোমল। সিহঁতে যেনি তেনি ভাঁজ ল'ব পাৰে, ঢিলা হয়, যেনি তেনি ভাঁজ ল'ব পাৰে। সেইকাৰণে এমিবা জাতীয় যিবিলাক জীৱ আছে, এককোষী জীৱ আছে, সিহঁতে সেই কোষ আৱৰণখনৰ দ্বাৰাই খাদ্যবস্তু আৱৰি সিহঁতৰ দেহৰ ভিতৰলৈ সুমুৱাই লয়। সেই নমনীয় গুণটো কোষ আৱৰণখনৰ থাকে। আৰু সেই তেনেকুৱা নমনীয় কিছুমান জৈৱ অণু যেনে লিপিড আৰু প্ৰটিনৰ দ্বাৰাই আমাৰ কোষ আৱৰণখন গঠিত হয়। আজি আমি কি কি শিকিলোঁ? প্ৰথমতে শিকিলোঁ কোষৰ গঠনৰ বৈশিষ্ট্য তিনিটা: 1 কোষাৱৰণ, 2 কোষ কেন্দ্ৰ আৰু 3 কোষ পৰশ।
দ্বিতীয়তে শিকিলোঁ কোষাবৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ সৰকি যাব দিয়ে আৰু কিছুমান দ্ৰব্যক নিদিয়ে। সেয়ে ইয়াক চয়নাত্মক ভেদ্য আৰু অৰ্ধভেদ্য আৱৰণ বুলিও কোৱা হয়। তৃতীয়তে শিকিলোঁ কি কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ দ্ৰব্যৰ সঞ্চালন ব্যাপন আৰু আকৃতি প্ৰক্ৰিয়াৰ দ্বাৰা হয়। 4 নম্বৰত শিকিলোঁ ব্যাপন প্ৰক্ৰিয়া। উচ্চ ঘনত্ব বা গাঢ়তা বেছি অঞ্চলৰ পৰা নিম্ন ঘনত্ব বা গাঢ়তা কম অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে দ্ৰব্য গতি কৰা প্ৰক্ৰিয়াটোক ব্যাপন বোলে। আকৃতি অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াটোক আকৃতি বোলে। 6 নম্বৰত কি শিকিলোঁ কোষাবৰণখন নমনীয় গুণবিশিষ্ট হয়। আৰু 7 নম্বৰতে কি শিকিলোঁ জৈৱ অণু যেনে লিপিড আৰু প্ৰটিনৰ দ্বাৰা কোষাবৰণখন গঠিত। ধন্যবাদ।